হেল্ল' গাইজ, মই মনালিছে নতুন এটা ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ পোলাও আৰু মাংস। কিনো ব্যৱহাৰ কৰিম আৰু কেনেকৈনো বনাম সকলোৱে চাই যাব, অকণো স্কিপ নকৰাকৈ চাই যাবচোন। এইফালে পোলাও বনাবৰ কাৰণে গেছত গৰম পানী বহাই দিছোঁ আৰু পানীখিনি 10 মিনিটমান খুব ভালকৈ উতলিব দিব। পানীখিনি উতলে মানে পোলাও বনাবলৈ কিনো লাগে আপোনালোকৰ আগত দেখাই দিছোঁ। আজি মই কোনো চব্জি ব্যৱহাৰ নকৰোঁ, সেইকাৰণে শুকান জলকীয়া, তেজপাত, কাজু, কিচমিচ, আলমণ্ড আৰু এইফালে গৰম মছলা। এইফালে পানী উতলিলে এতিয়া মই দি দিম ধুই থৈ দিছিলোঁ চাউল। এইফালে দেখিছেনে, এনেকৈ দি দিব। এইফালে ভাতখিনি হৈ গ'ল আৰু ভাতখিনি উঠাই ল'ম। এতিয়া মাংসৰ কাৰণে কি লাগে দেখাই দিম। এইফালে মাংসৰ কাৰণে লৈছোঁ হালধি, নিমখ আৰু গোটা জিৰা। এইফালে কালি জিৰা আছে, নল'ব, ইয়াত থকাৰ কাৰণে আপোনালোকে দেখি গৈছে, সেইটো স্কিপ কৰি দিব। আৰু এইফালে মাংস লৈছোঁ 1.5 কেজি আৰু হালধি, এইফালে ৰচুন, আদা, এইফালে দিছে কেঁচা জলকীয়া আৰু আপোনালোকে কিমানো ঝাল খায় তাৰ অনুপাতে জলকীয়া দিব। আৰু এফালে দিছে পিঁয়াজ, দেখিছেনে, আৰু এফালে জিৰা আৰু তেজপাত লগতে দি দিছে। আৰু এইখিনি জলকীয়া দেখিছেনে বাৰু, দেখিছেনে, আমাৰ মিষ্টাৰে যিহেতু বনাইছে সেইকাৰণে বহুত ঝাল দিয়ে। আপোনালোকে ঝালৰ নিজৰ জোখত ঝালটো দিব। আমি এনেকৈ দি লৈছোঁ। এতিয়া মাংসখিনি ভালকৈ সানি ল'ব। আমাৰ মিষ্টাৰে কেনেকৈ সানিছে দেখিছেনে, একদম মানে আঙুলি ভাগে ভাগে ওলাই গৈছে। আৰু আপোনালোকে এনেদৰে সানি ল'ব, সানি 10-15 মিনিটমানৰ কাৰণে ৰাখি দিব। তাৰপিছত আপোনালোকে ৰান্ধিব। কিমান ভাল লাগে, আপোনালোকে ৰান্ধি চাবচোন। আৰু এইফালে মস্ত ডাঙৰ কেৰাহী এখন পাতি ল'লোঁ। কেৰাহীখনত অলপ তেল দি লৈছে, যিহেতু তেল আগত দিয়া হৈছে সেইকাৰণে অলপ দিছে। এইফালে কেৰাহী গৰম হৈ গ'ল, গৰম হৈ আলুখিনি আগত ভাজি ল'ব, সেইকাৰণে আলুখিনি ভাজি লৈছে। আপোনালোকে এনেদৰে ভাজি ল'ব। এতিয়া আলু ভাজোঁতে হালধি আৰু অকণমান নিমখ দি ল'ব। তাৰপিছত যিহেতু আলুখিনি অলপ সিজিব লাগিব সেইকাৰণে দি লৈছে। অকণমান জিৰা আৰু তেজপাত কি after these di सब साइड यही कर दो ये लगी আৰু এফালে পোলাৰ কাৰণে দি দিছোঁ ৰিফাইন তেল অলপ।
আৰু দি দিম দৈ 3 চামুচমান ঘি আৰু দিছোঁ 2টা শুকান জলকীয়া গৰম মছলা আৰু তেজপাত এনেকৈ অকণমান লৰাই দিব আৰু ইয়াত দি দিম এতিয়া কাজু কিচমিচ আলমণ্ড ভজা হৈ গ'ল এতিয়া ইয়াতে দিম বইল গৈছে এতিয়া এইখিনি হৈ গ'ল আগত বনাই থৈ দিয়া ভাতখিনিৰ লগত গোটেইখিনি এনেকৈ মই মিক্স কৰি ল'ম আপোনালোকেও ভালকৈ মিক্স কৰি ল'ব এনেদৰে গোটেইখিনি ভালকৈ মিলাই ল'ব তেতিয়া বহুত ভাল লাগিব আৰু এইফালে আমাৰ মাংস ৰেডি এতিয়া দি দিম গৰম মছলা মাংস হৈ গৈছে আৰু এতিয়া নমাই দিম এতিয়া আমাৰ হৈ গ'ল পোলাও আৰু মাংস এতিয়া আমি খাই যাম আপোনালোকে চাই যাব আৰু পোলাও লৈ খাই আছো খাই কেনেকুৱা লাগিছে এইটো কওক আমাৰ খাচী মাংস আৰু এইটো আমাৰ পোলাও লগত মিলাই আমি হেৰি কৰি আছো খাই আছো কেনেকুৱা লাগিছে খাবলৈ বঢ়িয়া হে গোপাল দা কওক কেনেকুৱা হে